এইবাৰ অসমীয়া চাহ জনগোষ্ঠীয় লোকে কৰিলে উদ্ভাৱন যাৰ জৰিয়তে প্ৰত্যেক ঘৰৰ সন্মুখত ঘৰৰ পদূলিত হ'ব মিনি এটিএম দোকানে দোকানে হ'ব মিনি এটিএম আৰু লগতে আপুনিও ৰিচাৰ্জ বিল পেমেন্ট কৰি পাব কমিশন লগতে এনেকুৱা দোকানীসকলেও পাব কমিশন কি হ'ব কি কৰিলে হেতু মই আপোনাক কৈছো শুনক তিতাবৰৰ যুৱক নিৰঞ্জন কুৰ্মীয়ে উদ্ভাৱন কৰিলে এটা ডিভাইচ এটা এপ নাম হ'ল NKPAYS নিৰঞ্জন কুৰ্মী যাৰ জৰিয়তে আপুনি এটা ডিভাইচ যদি দোকানীয়ে ল'বলৈ বিচাৰে ফোন নাম্বাৰ ওলাই আছে ফোন কৰিলে হৈ গ'ল সেই ডিভাইচটো লোৱাৰ পাছত এপটো ইনষ্টল কৰাৰ পাছত যিকোনো লোকে আহি নিজৰ এটিএম যি বেংকে হওক এটিএমখন সোৱাইপ কৰি পেলাই তেখেতৰ পৰা পইচা লৈ যাব পাৰে আৰু আপোনাৰ বেংকৰ পৰা মাইনাছ হৈ যাব মানে আপুনি আল্টিমেটলি ক'বলৈ গ'লে বেংকত আপুনি লাইন পাতিব নালাগে এটিএমত লাইন পাতিব নালাগে আপুনি কিলোমিটাৰ বহুত দূৰ যাব দৰকাৰ নাই জাষ্ট মাথো ঘৰৰ সন্মুখত থকা গেলামালৰ দোকানখনলৈ আহি আপুনি পইচা উলিয়াব পাৰিব তদুপৰি আপোনাৰ যি NKPAYS এপ সেই এপটো যিটো আপুনি লিংক তলত পাব নহ'লে আপুনি গুগল পে'টো মাৰিলে গম পাব NKPAYSৰ জৰিয়তে ইলেক্ট্ৰিচিটি বিল মোবাইল বিল DTH ৰিচাৰ্জ ইত্যাদি ৰিচাৰ্জ কৰি আপুনি 3% কমিশন পাব মানে কোনোবা ফ্ৰেণ্ডেও যদি কয় এই ৰিচাৰ্জ কৰি দেচোন আপুনি সেই এপটো উলিয়াই পেলাই ৰিচাৰ্জ কৰিলে 3% কমিশন পাব লগতে আপোনাক সুধিম মিনি এটিএম খুলিবনে খুলিব চাওক মিনি এটিএম মানে চাওক এটা চাহ জনগোষ্ঠীয় লোকে অসমীয়া লোকে যদি মানে উদ্ভাৱন কৰে ডেফিনেটলি আপুনি বিশ্বাসটো কৰিবই লাগিব কিমান বাহিৰৰ কোম্পানীক বিশ্বাস কৰিব লগতে অসমীয়া এজনক তুলি দিয়াটো বহুত গুৰুত্বপূৰ্ণ কথা আগবঢ়াই লৈ যোৱাটো গুৰুত্বপূৰ্ণ কথা মিনি এটিএম বাবৰে আজিলৈকে বেংকৰো দেখা নাছিলোঁ ঘৰৰ মানে পদূলিত গেলামালৰ দোকানত এটিএম খোল খাব মিনি এটিএম গতিকে NKPAYS ডিছক্ৰিপশ্যনত সকলো দিয়া আছে ফোন নাম্বাৰ ওলাই আছে যোগাযোগ কৰক ৰেজিষ্টাৰ কৰক ৰেজিষ্ট্ৰেশ্যন ফ্ৰী এওঁলোক এনেকুৱা দোকানীও ৰেজিষ্ট্ৰেশ্যন ফ্ৰী কৰিব পাৰিব ফ্ৰীকৈ ৰেজিষ্টাৰ কৰি লওক তাৰপিছত মিনি এটিএম লৈ লওক পইচা দি থাকক কমিশ্যন লৈ থাকক ৰিচাৰ্জ কৰি থাকক কমিশ্যন লৈ থাকক এভৰিথিং ইজ পচিবল নাও আৰু অসমীয়া যুৱক আৰু চাহ জনগোষ্ঠীয় লোকে সঁচাকৈ কৰিছে ভাল লাগিছে তিতাবৰৰ যুৱক নিৰঞ্জন কুৰ্মী অশেষ ধন্যবাদ থাকিল NKPAYSলৈ NKPAYS ফোন কৰক নিজৰ ঘৰৰ পদূলিত নিজেও আপুনি এপটো ইনষ্টল কৰি ৰেজিষ্টাৰ কৰি থকচোন কোনোবা আহিলে ৰিচাৰ্জ কৰিলে 3% কমিশ্যন কিনো যায় পালে এয়াই ধন্যবাদ জয় অসম